হেল্ল' গাইজ, সকলোকে মোৰ ইউটিউব চেনেল মনটো আছামৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ এক বিশেষ অনুষ্ঠানলৈ, য'ত উপস্থিত থাকিব অসমৰ বিশিষ্ট সাংবাদিক চক্ৰাপানী পৰাশৰ আৰু বেহাৰবাৰী আউটপোষ্টৰ খ্যাত কেকে দা। আৰু মোৰ লগত যাব এই অনুষ্ঠান ভাগলৈ ৰূপম দা। আমাক যে অনুষ্ঠান ভাগলৈ নিমন্ত্ৰণ জনাইছে, সেই অনুষ্ঠান ভাগত মানে কেনেকুৱা ধৰণৰ কি হ'ব? নমস্কাৰ, মই ৰূপম কাকতি আৰু পোনপ্ৰথমে অসমবাসী ৰাইজক মনটো আছাম আমাৰ ইউটিউব চেনেলৰ ফালৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ অনুষ্ঠানটো একচুৱেলি আমাৰ মনুষ্য জীৱন গীতটো আমি কে মোহন আৰু মই দীপজ্যোতি কেওঁট, সিদ্ধাৰ্থ শৰ্মা আৰু মই কৰিছিলোঁ। আৰু সেইটো গীতটো কৰিছিলোঁ আমাৰ মুকুল চন্দ্ৰ ভূঞা সোঁৱৰণিত কৰিছিলোঁ গীতটো। আৰু গীতটো অসমবাসী ৰাইজে অডিঅ'টো আদৰি ল'লে আৰু আজি ভিডিঅ'টো আমাৰ ৰিলিজ হ'ব। গতিকে ৰিলিজৰ কাৰণে গৈ আছোঁ। আৰু দীপামণি বৰা ভূঞা বাইদেউ, মুকুল চন্দ্ৰ ভূঞাৰ পত্নী, তেখেতক আজি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ ভক্তিমূলক অনুষ্ঠান এটা হ'ব গৈ আছে। আৰু ভক্তিমূলক অনুষ্ঠানটোত আজি সম্পূৰ্ণ ভক্তিমূলক গীত পৰিৱেশন কৰিবলৈ মোৰ গোটেই গ্ৰুপটো আহিছে। আৰু আজিৰ এই সাংস্কৃতিক অনুষ্ঠান ভাগত আমাৰ লগত থাকিব অসমৰ জনপ্ৰিয় দুজন অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওঁট। লগতে উপস্থিত থাকিব আপোনালোকৰ প্ৰিয় সাংবাদিক চক্ৰপানী পৰাশৰ, লগতে উপস্থিত থাকিব মণিমাধৱ মহন্ত। আৰু আমাৰ যিসকলে এই অনুষ্ঠান ভাগত আমাৰ গীতটোত অংশগ্ৰহণ কৰিছিল, অভিনয় কৰিছিল, এই অভিনয় কৰা শিল্পীসকলো তাত উপস্থিত থাকিব। গতিকে আমি দেৰি নকৰি অনুষ্ঠান ভাগলৈ এতিয়া যাওঁ। আমাৰ লগত আকৌ কেইবাজনো শিল্পী আহিছে, আমাৰ গাড়ীতে আছে। মই ভৱেন দা আছে আৰু মন্টু আছে আৰু আমাৰ কেইবাজনো আছে। আমাৰ গুৰুজী আহি আছে। এক মিনিট, মই গুৰুজীক দেখাইছোঁ। এয়া অতুল্লা আহি আছে। অতুল্লাও যাব, অতুল্লাই বজাব। গতিকে আজি আমি এই মোৰ মনুষ্য জীৱন গীতটো আজি উন্মোচন হ'ব, শুভ উন্মোচন। গতিকে তালৈ গৈ আছোঁ। আমি দেৰি নকৰোঁ আৰু বাকীখিনি আমি কলিয়াবৰ পাই পেলাই আপোনালোকক অনুষ্ঠানটো দেখাম। ঠিক আছে, বলক তেতিয়াহ'লে আমি অনুষ্ঠান ভাগলৈ যাত্ৰা আৰম্ভ কৰোঁ। আজি আমি অনুষ্ঠান ভাগলৈ আহিছোঁ কলিয়াবৰৰ পূবথৰীয়ালৈ। আমি অহাৰ অলপ সময়ৰ পাছতে আমাৰ কেকেদাও পালেহি। সকলোৱে মিলি কেকেদাক আদৰণি জনালোঁ। আজি আমি সকলো মিলি ইয়ালৈ অহাৰ কাৰণটোৱে আছিল মনুষ্য জীৱনৰ টোকাৰী গীতটোৰ ভিডিঅ'টো ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া। আৰু গীতটো চাগে সকলোৱে শুনিছেই। গীতটোত কণ্ঠদান কৰিছিল কেকে দা, মোহন দা আৰু ৰূপম দাই। আৰু ইয়ালৈ মোৰ প্ৰিয় সাংবাদিক চক্ৰপানী পৰাশৰ দাও আহিছিল। আৰু সকলো মিলি গীতটোৰ ভিডিঅ'টো ৰাইজৰ মাজত মুকলি কৰি দিলোঁ। যদিও বাৰ্তালাপ চাওঁ, আগতে কেতিয়াও তেওঁ এনেদৰে সন্মুখৰ পৰা দেখা নাছিলোঁ। চাওক কেনেদৰে বাৰ্তালাপৰ অনুষ্ঠানটো চক্ৰদাই কি সুন্দৰভাৱে আগবঢ়াইছে। প্ৰথম মই দেখিলোঁ চিধাৰ্থদা মুকলি কৰি দিয়া। আপুনি নিশ্চয় প্ৰথম দেখিছে? প্ৰথম দেখিছোঁ। কেনেকুৱা লাগিলে? সঁচাকৈ খুব এটা সুন্দৰ পৰিৱেশ। বাইদেউ খুব সুন্দৰকৈ আয়োজন কৰিছে। তেখেতৰ স্বামীক শ্ৰদ্ধাঞ্জলি জনাই আমিও তাতে সমভাগী হ'বলৈ পাই সঁচাকৈ ভাল লাগিছে। গীতৰ মূল শিৰোনাম হৈছে মনুষ্যৰ জীৱন। সিদ্ধাৰ্থদাৰ বাবে মনুষ্যৰ জীৱনটো কি? সেইটো গীত তেওঁ বুজাই গ'লে চাওঁতে মনুষ্যৰ জীৱন চক্ৰদাৰ অনুষ্ঠান হৈ থকাৰ মাজতে মই ইমান সন্মানৰ উপযোগী নহয় যদিও মোকো এটা সৰুকৈ সন্মান জনাইছিল। কলিয়াবৰৰ ৰাইজৰ অনুৰোধত কেকেদা এটা সুন্দৰ দিহানাম কলি গাইছিল। বেলেগ গানকে গালে যে আৰম্ভ কৰিলে হাত চাপৰি বজাই মই গাবলৈ কি বজাই ইমান
গহনা পিতাকু গর্ভতে কমলা শ্রীমন্ত নমস্কাৰ, মই সিদ্ধাৰ্থ শৰ্মা আৰু আপোনালোকক জনাওঁ যে মণ্টু আছাম বুলি এওঁৰ এটা ইউটিউব চেনেল আছে। আপোনালোকে চেনেলটোত বিভিন্ন কণ্টেণ্ট দেখি থাকিব আৰু চেনেলটোক মৰম দিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু সেই আদৰটো সদায় ৰাখিব। থেংক ইউ। কেকেদা আৰু চক্ৰদাৰ লগত দুখনমান ফটো উঠি তাৰপাছতে সকলো মিলি দিহানামৰ অনুষ্ঠান ভাগ সহযোগ কৰিছিলোঁ। Krishnaya Vasudevaya Devaki Nandanaya Swaha Nandagopa Kumaraya Govindaya Namo Namah Namo Pankajabhaya Namo Pankajamaline নামৰ অনুষ্ঠানটো ইমানেই ধুনীয়া হৈছিল যে সময় কিমান হৈছিল ধৰিবই পৰা নাছিলোঁ। নিশা প্ৰায় 3মান বজাত অনুষ্ঠানটো শেষ কৰি সকলো ঘৰৰ দিশে ৰাওনা হ'লোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। কিন্তু যদি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নেক্সট ব্লগত লগ পাম। আজিলৈ বাই।